এফালে আহি আছোঁ ধাননি মাজে মাজে ইমান সুন্দৰ পৰিৱেশ দেখিছে নহয়। MND ব্লগছলৈ স্বাগতম আপোনালোকক। ইমান এটা সুন্দৰ পৰিৱেশ চাওক ধাননি। এয়া মই গাড়ী পাই নামিছোঁ এখন হেৰি কৰি দেখিছে ন ধাননি পৰা কেনেকুৱা সুন্দৰ হৈছে চাইছে। আমাৰ চাওক ভিনদেউ দেখিছে নহয় ভিনদেউ দেয়া সিং ভিনদেউ এয়া চাওক আহি পাই দেখিছে ন। এয়া মাছ ধৰিছে চাওক। এয়া আমাৰ মহা হয়। কি মাছ ওলাইছে দেখিছে না মাছ। আৰু মাছৰ আজি আঞ্জা কৰিব নেকি। তাতে যেতিয়া ৰহি বটল এটা হৈ যায় তেতিয়া মজা হ'ব চাগে। ইয়াত আহি দেখিছে অৱকটানা লাগিছে ইমান ধুনীয়াকৈ লাগিছে একদম জেওৰা তললৈকে সুন্দৰকৈ গছজোপাত লাগি আছে। এই চব কি অৱস্থা হৈছে এয়া বিয়া পতাৰ পিছত। এয়া মোৱা মাছ এয়া দেখিছে ন আপোনালোকে। এই চব মাইকী মানুহে এৰি থৈ গ'ল ঘৰলৈ গুচি গ'ল। বেয়াও লাগে এতিয়া উপায়টো নাই। যেনে তেনে ঘৰখন মানে কিবা কিবি কৰি চলাই আছে আৰু। চৌকা হ'ল চক। এই আমাৰ ভিনদেউৱে মানে পুখুৰীৰ পৰা এই মাছ দেখাইছোঁ যে আপোনালোকক। নহয় চাকৰি এটা দিয়া যেনে তেনে দিয়া মোক দিগদাৰ হ'ব কৈছোঁ নহয়। মই এতিয়া বোৱা দিনত যাম। এই দেখিছে ন আপোনালোকে মানে মাছ ফ্ৰাই কৰি আছে। এই ভিনদেউ দেখিছে ন ভিনদেউক বোলে এই বুঢ়া বয়সত চাকৰি এটা লাগে। এয়া শুনিছে কি লাগে ভিনদেউ? চাকৰি এটা লাগে মোক। এইটো চাকৰি ইনকাম কৰিবলৈ লাগে। পইচা ইনকাম কৰিবলৈ চাকৰি এটা লাগে। দেখিছে ন এই মাছ বাইদেউ ঘৰ দেখিছে পৰিৱেশ ইমান সুন্দৰ লাগে। গাঁৱৰ পৰিৱেশটো এনেও ভাল লাগে। আৰু আমাৰ ভিনদেউ আৰু জানেই আৰু এনেই আচল নামটো দেয়া সিং। সুন্দৰকৈ শুকান মাছ শুকুৱাই থৈছে চব ৰকম পুঠি মোৱা চন্দা এনেকুৱা চিমিচ কৰি যি হালত চক কিমান ধুনীয়াকৈ মাছৰ হেৰি কৰিছে। এতিয়া হাঁহ মাংস বনাবৰ কাৰণে এই ধনিয়া পাত সৰু সৰু এইবিলাক এতিয়া হৈছে। এইবোৰ এতিয়া উঘালিছোঁ সুন্দৰ সুন্দৰকৈ হৈছে। আৰু এইটো কেনেকুৱা টেষ্টি হ'ব। আৰু ভিনদেউৱে মোক গালি পাৰি আছে ধনিয়া পাত ছিঙাৰ কাৰণে। কি ভিডিঅ' কৰিছে বোলে। তো উপায় নাই ভিনদেউৰ কথাও শুনিব লাগিব ধনিয়া পাতো ছিঙিব লাগিব। হাঁহৰ মাংসত দিবৰ কাৰণে এটা অমিতা গছৰ পৰা এয়া অকণ পকি আছে সেইটো হাঁহত দিম চাব। সেইটো কটাৰ পিছত চক কিমান সুন্দৰ এটা গুটিবোৰ ওলাইছে নহয় দেখিবলৈ মৰম লাগিছে। এয়া মোকে ক'লে হাঁহ বনাবলৈ। আলহী ঘৰত আহিলে ইয়ালৈ আহিলে মোকে বনাবলৈ কয়। এতিয়া ইমান ধুনীয়া বাৰী চক কিমান ধুনীয়া আছে। এইটো অমিতা বাৰী। এয়া ধনিয়া সৰু সৰু হৈছে তাৰপৰা অকণমান লৈছোঁ। এই পিঁয়াজ কাটি লৈছোঁ হাঁহটো দেখিছে হৈছে। এতিয়া আপোনাৰ কেৰাহীতে তেল দিছোঁ। এতিয়া হাঁহৰ মাংসটো হ'ব। এই পিঁয়াজটো আপোনাৰ ভাজি আছোঁ দেখিছে নহয় ধুনীয়াকৈ হেৰি কৰি লৈছোঁ। এতিয়া হাঁহটো হেৰি কৰি পিঁয়াজটো মজোৱাৰ পিছত এয়া অমিতা দিলোঁ। অমিতা দি অকণমান লৰাই দিছোঁ। এতিয়া হাঁহটো দিলোঁ। হাঁহটো ধুনীয়াকৈ আপোনাৰ মজাইছোঁ অকণমান মজাই হাঁহৰ জেগাত আহি আপোনাৰ হাঁহ বনাইছোঁ চব। বাইদেউ এতিয়া ৰুটি বেলিছে হাঁহৰ লগত খাবলৈ। ৰুটি ডিজাইন চক ৰাইজ দেখিছে নহয় ডিজাইন। এটা শিৱসাগৰ এটা অৰুণাচল হৈছে। এয়া বাইদেউ ৰুটি বেলিছে চব। এয়া খানা ৰেডি হৈছে। এয়া ৰুটি বনাই আছোঁ। এয়া কেৰাহীত দেখিছে ৰুটি কুকাৰতে বনাই আছোঁ। এয়া হাঁহ হৈ গ'ল। এয়া আমাৰ ভিনদেউ এইখন থালি দেখিছে নহয় আপোনালোকে। এইখন প্ৰায় 100 বছৰ হ'ল। ভিনদেউ এখন কিমান দিন হ'ল 100 বছৰমান হৈ গ'লনে? 100 বছৰ ওপৰ হৈ গ'ল চক। এইখন আপোনালোকৰ ভাগ্য লাগিব এখন থালিত ভাত খাবলৈ। এখন থালি যোনে খাব তাৰ মানে 100 বছৰ মানে কিবা আশা আছে যদি সম্পূৰ্ণ হৈ যাব। তেওঁ এয়া ভিনদেউ এতিয়া হাঁহৰ লগত এই ৰহি দেখিছে না বাতিত এয়া ৰহি দি আছে। এয়া বাইদেউ দেখিছে নাই এই বাইদেউ ৰহি দি আছে পূৰা। এয়া ভাগিন জিনটো এনে ধুনীয়া এটা পৰিৱেশ। ইয়ালৈ আহি ইমানেই ভাল লাগিলে আপোনালোকক বুজাব নোৱাৰে। ভিডিঅ'টো চাই যদি ভাল লাগে আপোনালোকে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰিব। দেখিছে আপুনি খাইছোঁ এনেকুৱা থালিত আজিলৈকে জীৱনত দেখিও পোৱা নাছিলোঁ আৰু হেৰি কৰা নাছিলোঁ। আজি প্ৰথম পাইছোঁ আৰু ইয়াত আহি মানে খুব ভাল লাগিলে।
এতিয়া যাব ওলাইছোঁ ইয়াৰ পৰা। এতিয়া গাড়ীলৈ আহি আছোঁ। পৰিৱেশটো দেখিছোঁ ন এতিয়া ৰ'দটো যোৱাৰ পিছত ধুনীয়া আৰু পৰিৱেশ চব কিমান ধুনীয়া পৰিৱেশ অকণমানকৈ কুঁৱলী মাৰিছে। আকৌ পুনৰ বেলেগ এটা ভিডিঅ'ত লগ পাম। নমস্কাৰ।